খুললো কিন্তু মোবাইলটো দাম নহয় এ ভাই মা মোবাইলটো মুছো চেন্দেল কি হয় এইটো চেন্দেল ইউটিউব আপৰতে ওলাইছে অৱস্থা মোবাইলটো মুছো মুচিছো এতিয়া So guys, গোটেই মোবাইলটো পানী ভিজি মানে অৱস্থা নাইকিয়া হৈ গ'ল So friends, মই সিটো পাৰৰ চাই লওক সিটো পাৰৰ পৰা ইটো পাৰে আহোঁতে গোটেই ভিজি বুৰি মানে আমাৰ অৱস্থা শেষ খতম পানী চানী লাগি কাপোৰ লং পেণ্ট বোকা চাহ এইবিলাক So friends, আপোনালোকে যদি উত্তৰ গুৱাহাটীৰ ফালে আহে তেনেহ'লে এই পাহাৰৰ সৌন্দৰ্য আৰু চাহপাত বাগানখন চাবলৈ নাপাহৰিব Hey, what's up friends? আপোনালোকে চাইছা মিষ্টাৰ জেন দি ইউটিউব চেনেলটো friends. আজি মই আপোনালোকক দেখুৱাম এটা ধুনীয়া পাহাৰৰ সৌন্দৰ্য আৰু এখন ধুনীয়া চাহপাতৰ বাগান এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ So friends, তেতিয়া আমি নিজৰাটো পাৰ হওঁতে তেনেকৈ পৰি গৈছিলোঁ তো গোটেই লেতেৰাই হ'ল যিহেতু এতিয়া আমি এই নিজৰাটো পাৰ হৈ যাম মেইন ৰাস্তালৈকে চ' আপোনালোকে চাই থাকক কি কৰিম ন গোটেই পৰি গ'লোঁ পুৰা বনাব আছিলে আমাৰ অৱস্থা ঠাণ্ডা পানী চ' গাইজ আপোনালোকে চাই আছে ধোৱা নহয় হ'লেও আৰু গোটেই লেতেৰা হৈ গ'ল ন ভিজিলোঁ কি কৰিম আৰু So ভিডিঅ'টো চাই থাকক আপোনালোকে ভালকৈ গোটেই ভিজিলোঁ মেইন ৰাস্তা তো ফ্ৰেণ্ডছ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা আহি পালোঁ ৰাস্তা তো ফ্ৰেণ্ড এই ৰাস্তাটো হৈছে বেজেৰা আৰু উত্তৰ গুৱাহাটীলৈ যোৱা তো এইফালে যদি আপোনালোকে আহে তেনেহ'লে এই চাহপাত বাগানখন চাব নাপাহৰিবা So friends, চাহপাতৰ বাগান চাব আহোঁতে তেনেকৈ এটা ধুনীয়া ৱাটাৰফল লেয়াৰ দেখা পালোঁ পানীৰ ইয়াতে আছে তো আপোনালোকক দেখুৱাই দিছোঁ ৰ'বা মই এইটো চাওক ধুনীয়া পাহাৰৰ পৰা পানী ওলাই আছে কি ধুনীয়া মনোমোহা দৃশ্য চ' এনেকুৱা দৃশ্য আৰু ক'ত দেখা পাম ন নিজৰাৰ পানী খুন্দু বৈছে ভিতৰৰ পৰা আহিছে পানী ধুনীয়া চাইডত চাহ ভিতৰৰ পৰা একদম পানী ওলাই আহিছে একেবাৰে চাহপাতৰ হেৰিলৈকে যাব এইটো হ'ল মেইন ৰাস্তাৰ সিপাৰে চাহপাত বাগান এই মাজতে কালভাৰটোৰেদি পানী গৈ আছে
তো ফ্ৰেণ্ডছ আপোনালোকে যদি উত্তৰ গুৱাহাটীৰ ফালে আহে তেনেহ'লে এই পাহাৰৰ সৌন্দৰ্য আৰু চাহপাত বাগানখন চাবলৈ নাপাহৰিব চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো থেংকছ ফৰ ৱাচিং বাই বাই